এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই পিংকি। আপোনালোক সকলোকে মোৰ প্ৰথমটি ব্লগলৈ স্বাগতম জনালোঁ। কালি মামাৰ ঘৰলৈ বুলি আহিছিলোঁ। আজি বহুত জোকাৰত চাহ বিচাৰি পদূলিখন মুখলৈ ওলাই গ'লোঁ। ওলাই গৈ পাই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া আম। এয়া চাৰিওফালে আমৰ গছি দেখি মই ৰ'বই নোৱাৰিলোঁ। ভাবিলোঁ মাইনাক ক'লোঁ, মামাৰ ছোৱালীক ক'লোঁ, মাইনা আহা আম পাৰিবলৈ যাওঁ। এয়া চাওক, এয়া গছজোপা তলতে আছে, আমবোৰ তলতে আছে। এই গৈ পাই আমবোৰ ছিঙিবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া ইমান ধুনীয়া ধুনীয়া আম চাওকচোন। মই দেখি যে ৰ'বই নোৱাৰিলোঁ। এয়া চাওক, ইমান ধুনীয়া ধুনীয়া। জালি ধৰিছে নাই নাজানো, আমবোৰ সৰু সৰু, কিন্তু খাই কিন্তু বহুত ভাল লাগিব। আম বুলি ক'লে এনেও জিভাৰ পানী পৰি যায়। এয়া চাওক, সিফালৰ পৰা সিফালে গৈ পিনে আমবোৰ এটা এটাকৈ ছিঙি ল'লোঁ। সেয়া আম ছিঙি আনিলোঁ। এয়া চাওক, আমাৰ টিকলি মাইনাকেইজনী আম খাবৰ বাবে ৰৈ আছে। এয়া আমবোৰ এটা এটাকৈ বাকলি গুচাই ল'লোঁ। এয়া চাওক, এয়া এটা আম বাকলি গুচাই পিনে এইটো ধুই লৈছোঁ। ধুই পিনে পদিনা, জলকীয়া, নিমখ, আম আৰু এটা আম বাকলি গুচাব আৰম্ভ কৰিলোঁ। এয়া পিছফালে দেখিছেনে, আইতা আৰু মামী আৰু মা পিছফালে বহি আছে। গৰমৰ দিন যিহেতু গছৰ তলত বহা মজাটোৱেই বেলেগ। আমবোৰ এটা এটাকৈ ফালি ল'লোঁ আৰু এই পিহনাখনত পিহি আছোঁ। আমাৰ ফালে এইখন পিহনা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন বাৰু। এয়া চাওকচোন, কমেণ্ট কৰি জনাব। এয়া চাওকচোন, ইমান ধুনীয়াকৈ মিহি হৈ যায় নহয়। আম আৰু পদুনা খাব আৰু দেই। যিহেতু 3 বছৰ দিন আম খোৱা নাই, ফাইনেলি 3 বছৰৰ পিছত আম খাম। সৌফালে দেখিছে মানে মামাৰ ল'ৰা ভাগিন পোৱালি ইমান ধুনীয়াকৈ খেলিছে। সৰুতে আমিও খেলিছিলোঁ তাৰ দৰে, এনেকৈ বালিয়ে বোকায়ে। তাক দেখি আমাৰ সৰুকালৰ কথাবোৰ মনত পৰি গ'ল। এয়া চাওকচোন, আম পিহনাত পিচি পিনাই ইমান মিহি হৈছে, ইমান ধুনীয়া। এয়া ৰেডি হৈ গ'ল আমবোৰ। এয়া মাইনা যিহেতু জ্বলা কমকৈ খায়, মই বেছিকৈ খাওঁ, সেইবাবে মাইনাক জ্বলাটো কমকৈ দিছোঁ। এয়া চাওকচোন, ৱাও, মোৰ যে জিভাৰ পানী পৰি গৈছে। আপোনালোকৰ দেখি পিনে জিভাৰ পানী পৰিছেনে? এয়া চাওকচোন, ৰ'বই পৰা নাই মই। এয়া চাওক, ফাইনেলি এয়া মই আম খাই দিলোঁ। ৱাও, ইমান টেষ্টি। আজিলৈ টাটা, বাই বাই। নেক্সট আকৌ